নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে আকৌ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল আহি গ'ল অসম পুলিচত 5325টা নতুন পদ ইয়াতে যিসকলে শিক্ষা 8 পাস 10 পাস 12 পাস নাইবা যদি আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰীও কমপ্লিট কৰিছে তেতিয়া হলে আপুনিও পাৰিব এই সমূহ পদত এপ্লাই কৰিব নিজৰ মোবাইলৰ জৰিয়তে পাৰিব এই সমূহ পদত আপোনালোকে অতি সহজে আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছখিনি মই আপোনালোকক জনাই দিম কেতিয়াৰ পৰা ইয়াতে অনলাইন কৰিব পাৰিব আৰু ইয়াৰে অন্তিম তাৰিখ কেতিয়ালৈকে চলি থাকিব তো বন্ধু বান্ধৱীসকল নিজৰ মোবাইলতে কেনেকৈ কৰিব সেই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই দিম যেতিয়া ইয়াৰে এপ্লাই ষ্টাৰ্ট হ'ব তো আজি মাত্ৰ আপোনালোকক জনাই দিম যিসকলে 8 পাস কৰিছে তেওঁলোকে কোনসমূহ পদত এপ্লাই কৰিব পাৰিব আৰু যদি আপুনি এইচএছ নাইবা 10 পাস কৰিছে আপুনি কোনসমূহ পদত এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ সহকাৰে ভিডিঅ'টোত আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ আপডেটসমূহ নিজৰ মোবাইলতে পাব বিচাৰে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটি প্ৰথমতে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু যেটো বেল নটিফিকেশন আছে হেটি দবাই থব আপোনালোকে একেবাৰে নাপাহৰিব কাৰণ বেল নটিফিকেশনটো দবাই থলেহে প্ৰতিটো খবৰ আপোনালোকে পলকতে পাই থাকিব তো প্ৰথমতে ইয়াতে পোষ্টসমূহৰ নামবোৰ চাব গলে ইয়াতে ধুনিয়াকৈ উল্লেখ কৰি দিছে বোটমেন Constable, Driver, Grade 4, Havildar, Safai Kormosari, Sub Inspector, Sweeper আৰু আদাৰ অৰ্থাৎ বিভিন্ন পদ মুকলি কৰা হৈছে টোটেল নংপ পদ চাব গলে 5325টাকৈ পদ মুকলি কৰা হৈছে তো ডিপাৰ্টমেন্টটো গমে পালে বন্ধু বান্ধৱীসকল আসাম পুলিচ এপিআৰও আসাম কমান্ডো বেটেলিয়ান তো বিভিন্ন বিভাগৰ পদসমূহ লোৱা হ'ব তো ইয়াতে চাব গলে নাম অফ ৰিক্ৰুটমেন্ট অথৰিটি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ইয়াৰ পৰা এডভাৰটাইজমেন্টটো পাবলিছ হৈছে অফিচিয়েল এডভাৰটাইজমেন্টটো মই আপোনালোকক দেখাই দিম তো ইয়াতে এতিয়া পে স্কেল অৰ্থাৎ দৰমহা এতিয়ালৈকে উল্লেখ কৰা নাই বন্ধু বান্ধৱীসকল অৰ্থাৎ অফিচিয়েল নটিফিকেশনখনত দিয়া আছে আপোনালোকে তাৰে পৰা চাব পাৰিব আৰু ইয়াৰ লগতে বন্ধু বান্ধৱীসকল আপোনালোকে WhatsApp নাইবা Telegram গ্ৰুপত জয়েন হৈ থাকিব নতুন চৰকাৰী চাকৰিৰ ইনফৰমেশনবোৰ আগতীয়াকৈ পাবলৈ ভ্যাকেন্সি সমূহৰ ডিটেইলছ সমূহ ইয়াতে ধুনিয়াকৈ বুজাই দিয়া হৈছে বন্ধু বান্ধৱীসকল আপোনালোকে চাই ল'ব পাৰে বোটমেনৰ বাবে আছে 58টা পোষ্ট কনষ্টেবল এবিৰ বাবে আছে 2302টা পদ কনষ্টেবল ইউবিৰ বাবে আছে 1759টা পদ কনষ্টেবল কমিউনিকেশনৰ বাবে আছে 204টা পদ কনষ্টেবল কাৰ্পেণ্টাৰৰ বাবে আছে 2টা পদ এইখিনি আপোনালোকে চাই ল'ব পাৰিব বন্ধু বান্ধৱীসকল গোটেইখিনি ডিটেইলছ দিয়া হৈছে ইয়াৰ লগতে গ্ৰেড 4ৰ পদ মুকলি কৰা হৈছে 142টা পদ ড্ৰাইভাৰ কনষ্টেবলত মুকলি কৰা হৈছে 654টা পদ হাবিলদাৰত মুকলি কৰা হৈছে 2টা পদ লেবৰেটৰী টেকনিচিয়ানত মুকলি কৰা হৈছে 2টা পদ নাৰ্ছৰ বাবে ভ্যাকেন্সি আছে 1টা পদ সাফাই কৰ্মচাৰীৰ বাবে আছে 34টা পদ সাব ইন্সপেক্টৰ কমিউনিকেশনৰ বাবে আছে 7টা পদ সাব ইন্সপেক্টৰ ইউবিৰ বাবে আছে 144টা পদ সুইপাৰৰ বাবে আছে 3টা পদ টিচাৰৰ বাবে আছে 4টা পদ ট্ৰেক্টৰ অপাৰেটৰৰ বাবে আছে 1টা পদ টোটেল পদৰ সংখ্যা চাব গলে 5325টাকৈ পদ ইয়াতে মুকলি কৰা আছে ইয়াতে চাব গলে এডুকেশ্যন কোৱালিফিকেশন সমূহ যেটো বোটমেনৰ ভ্যাকেন্সি হয় ইয়াতে 10 পাস হ'ব লাগিব তো 10 পাস হলে আপোনালোকে পাৰিব কিন্তু ইয়াৰ লগতে প্ৰফিয়েন্সি বিচৰা আছে আপোনালোকৰ সুইমিংত যদি আপোনালোকৰ সুইমিংত নলেজ আছে নাইবা প্ৰফিয়েন্সি আছে তেতিয়াহে বোটমেন ভ্যাকেন্সিটোত আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত চাহক কনষ্টেবল এবিৰ বাবে কোৱালিফিকেশন ইয়াতে বন্ধু বান্ধৱীসকল সিম্পল 10 পাস কৰিলে কনষ্টেবল এবিৰ পোষ্টত আপুনি আবেদন কৰিব পাৰিব তৃতীয়তে দিয়া আছে কনষ্টেবল ইউপি ইয়াৰ বাবে আপুনি 12 পাস কৰা হ'ব লাগিব তো যিকোনো ৰেকগনাইজ বোৰ্ডৰ পৰা পাস কৰিলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তো ইয়াৰ পিছতে আছে কনষ্টেবল কমিউনিকেশন ইয়াতে আপুনি এইচএছ পাস কৰা হ'ব লাগিব ইয়াৰ লগতে সায়েন্স ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স এইখিনি আপোনালোকৰ সাবজেক্ট থকা হ'ব লাগিব তেতিয়াহে এই পোষ্টত এপ্লাই কৰিব পাৰিব ইয়াৰ পিছতে আছে কনষ্টেবল কাৰ্পেণ্টাৰ ইয়াতে আপুনি 10 পাস কৰা হ'ব লাগিব কিন্তু ইয়াতে আইটিআই বিচৰা হৈছে বন্ধু বান্ধৱীসকল ধুনিয়াকৈ ইয়াতে উল্লেখ কৰি দিছে তাৰ পিছত আছে কনষ্টেবল মেসেঞ্জাৰ ইয়াৰ বাবে আপুনি 10 পাস কৰা হ'ব লাগিব কিন্তু ইয়াতে এলএমভি নাইবা এমএমভি নাইবা এইচএমভি ড্ৰাইভিং লাইসেন্স আপোনালোকৰ বিচাৰিছে তাৰ পিছত পোষ্টৰ বাবে আপোনালোকৰ বিচৰা আছে 10 পাস বিচৰা আছে কিন্তু ইয়াৰ লগতে বন্ধু বান্ধৱীসকল আপোনালোকৰ সাৰ্টিফিকেট লাগিব বম্বু এণ্ড কেন ৱাৰ্ক যদি আপোনালোকৰ ইয়াৰ পৰা সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পিছত ড্ৰাইভাৰ কনষ্টেবল ইয়াৰ বাবে 10 পাস কৰা হ'ব লাগিব এলএমভি নাইবা এমএমভি নাইবা এইচএমভি ড্ৰাইভিং লাইসেন্সখন আপোনালোকৰ বাধ্যতামূলক লাগিব গ্ৰেড 4ৰ বাবে চাব গলে মিনিমাম ক্লাস 8 পাস কৰা হ'ব লাগিব ম্যাক্সিমাম ক্লাস এইচএছ পাস হ'ব লাগিব অৰ্থাৎ এইচএছৰ ওপৰত যদি আপোনালোকৰ কোৱালিফিকেশন আছে
ড্ৰাইভাৰ পোষ্টত আপুনি এপ্লাই কৰিব নোৱাৰিব তাৰপিছতে আছে বন্ধু বান্ধৱীসকল সাফাই কৰ্মচাৰী সাফাই কৰ্মচাৰীৰ বাবে লোৱা হৈছে 6 পাছৰ পৰাই লোৱা হৈছে তাৰপিছত এইচএছ পাছলৈকে আপোনালোকে পাৰিব সাব ইন্সপেক্টৰ ইউবিৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা যদি পাছ কৰিছে এপ্লাই কৰিব পাৰিব তাৰপিছত যিখিনি ভেকেন্সি আছিল বন্ধু বান্ধৱীসকল ফৰ আদাৰ পোষ্ট অফিচিয়েল নটিফিকেশ্যনখনতে আপোনালোকে চাব পাৰিব এজ লিমিট চাব গ'লে বোটমেন কনষ্টাবল ড্ৰাইভাৰ কনষ্টাবলৰ বাবে আপোনালোকৰ লোৱা হৈছে 18 পৰা 25ৰ ভিতৰত হ'ব লাগিব তাৰপিছতে আছে সাব ইন্সপেক্টৰ ইউবি ইয়াৰ বাবে আপোনালোকৰ বয়সৰ সময়সীমা ধৰি দিয়া হৈছে মিনিমাম আপোনালোকৰ 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 26 বছৰৰ ওপৰত আপোনালোকৰ বয়স হ'ব নালাগিব ইয়াৰ পিছতে আছে গ্ৰেড 4 আসাম কমাণ্ডো বেটেলিয়ান ইয়াতে বন্ধু বান্ধৱীসকল 18 বছৰ মিনিমাম হ'বই লাগিব মেক্সিমাম 25 বছৰৰ ওপৰত হ'ব নালাগিব গ্ৰেড 4 আসাম পুলিচ জিডিচিএ নাইবা চিজিএইচজি ইয়াতে আপোনালোকৰ 18 হ'ব লাগিব মেক্সিমাম 40ৰ ওপৰত আপোনালোকৰ বয়স হ'ব নালাগিব ইয়াৰ উপৰিও বয়সৰ ৰেহাই পাব যিসকল ওবিসি এমবিসি ক্যান্ডিডেট তেওঁলোকে 3 বছৰ বয়সৰ ৰেহাই পাব অৰ্থাৎ আপোনালোকৰ যদি 25 হৈছে তেতিয়াহলে 28 লৈকে পাৰিব আপোনালোকে এপ্লাই কৰিব এসসিক দিয়া হৈছে 5 বছৰ এসটি নাইবা এসটিপি সকলক দিয়া হৈছে 5 বছৰ এসটি নাইবা এসটিএইচ সকলক দিয়া হৈছে 5 বছৰ তো আপোনালোকে এইখিনি ধুনিয়াকৈ চাব পাৰিব আৰু ইয়াতে এপ্লাই কৰিলে বন্ধু বান্ধৱীসকল আপুনি এজন অসমৰ বাসিন্দা হ'ব লাগিব তেতিয়াহে এই আসাম পুলিচ ৰিক্ৰুটমেন্ট ভেকেন্সি সমূহত এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লাই কৰিলে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ বাধ্যতামূলক লাগিবই অনলাইন এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখনটো আপোনালোকৰ বাধ্যতামূলক লাগিবই যদি আপোনালোকে এতিয়ালৈকে এই কাৰ্ডখন বনাই লোৱা নাই তেতিয়াহলে এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত আমাৰ নং আছে আপোনালোকে তাতে যোগাযোগ কৰিব পাৰে নাইবা হোৱাটছআপতে মেছেজ কৰি দিব পাৰে এই সাৰ্টিফিকেটখন আমি বনাই দিম আপোনালোকক অতি কম মূল্যত আৰু ইয়াতে এপ্লাই কৰিলে আপুনি এছামিজ ল্যাঙ্গুৱেজ ভালদৰে জনা হ'ব লাগিব তেতিয়াহে পাৰিব এপ্লাই কৰিব আৰু ইয়াতে এপ্লাই কৰিলে এপ্লিকেশন ফিজ আপোনালোকৰ 1 টকাও লোৱা হোৱা নাই এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব ইয়াতে এপ্লাই কৰিলে SLPRB অৰ্থাৎ আসাম পুলিচৰ অফিচিয়েল ৱেবসাইট আপোনালোকে ভিজিট কৰিব লাগিব এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত গোটেইখিনি দি দিছো মই তাত গৈ আপোনালোকে অনলাইন কৰিব লাগিব ইয়াৰ আগতে আপোনালোকৰ কি নথিপত্ৰ লাগিব ধুনিয়াকৈ ইয়াতে বুজাই দিয়া হৈছে কিমান সাইজ হ'ব লাগিব সাইজৰো ইয়াতে ম্যাক্সিমাম বুজাই দিয়া হৈছে তো ইয়াতে চাব গ'লে পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ এজ প্ৰুফ এডুকেশনাল ডকুমেন্টস বিলাক লাগিব যিখিনি পোষ্টৰ বাবে আপোনালোকৰ এক্সপেৰিয়েন্স নাইবা প্ৰফিয়েন্সি বিচৰা আছে তাৰ বাবে যি বিচৰা আছে ITI তেনেকুৱা ধৰণৰ আপোনালোকৰ সাৰ্টিফিকেট বিলাক লাগিব তাৰপিছত ইয়াতে চাব গ'লে ম্যাক্সিমাম ফাইল আপোনালোকে চাব পাৰে 200 কেবিৰ ওপৰত আপোনালোকৰ হ'ব নালাগিব ইম্পৰ্টেন্ট লিংকসমূহ চাব গ'লে বন্ধু বান্ধৱীসকল ইয়াৰে 15-10 অৰ্থাৎ 15 অক্টোবৰৰ পৰাহে এইসমূহ পদত অনলাইন এপ্লাই আৰম্ভ হ'ব অফিচিয়েল নটিফিকেশনখন আপোনালোকে চাব পাৰে 15 অক্টোবৰৰ পৰাহে এইসমূহ পদত অনলাইন এপ্লাই আৰম্ভ হ'ব তেতিয়াৰ পৰা আপোনালোকে নিজৰ মোবাইলতে এইসমূহ পদত আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকক আবেদন কৰি দিব লাগে তেতিয়াহলে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ থাকিব অতি কম মূল্যতে আপোনালোকক এপ্লাই কৰি দিয়া হ'ব এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত আমাৰ WhatsApp গ্ৰুপৰ লিংক আছে তাতে গৈ আপোনালোকে WhatsApp গ্ৰুপত জয়েন হৈ এডমিনক মেছেজ কৰিব পাৰে যদি আপোনালোকে এইসমূহ পদত আবেদন কৰিব বিচাৰে তো ভিডিঅ'টোত যাছে তাহৰু ইনফৰমেশন আছিল বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টোত কিবা বুজি পোৱা নাই তেতিয়াহলে এই ভিডিঅ'ৰ তলতে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব